আজি আপোনালোকক এটা ৰিয়েল ষ্টৰি ক'ম। আপোনালোকে হয়তো সকলোৱে গম পায় যে আমি মাইণ্ড ডমেইন DMIT এণ্ড কাউন্সেলিং চেণ্টাৰে অসমৰ বিভিন্ন স্কুল কলেজ বা শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানত ফ্ৰী পেৰেণ্টিং ছেশ্যন দি আহিছোঁ। আৰু তেনেস্থলতে আমি এগৰাকী নহয় কেইবাগৰাকী পিতৃ মাতৃক বহুত সংখ্যক এনেকুৱা পিতৃ মাতৃক লগ পাওঁ আৰু তেওঁলোকৰ মাজৰ পৰা কিছুমান পিতৃ মাতৃয়ে আমাৰ মনত এটা সাজ বহুৱাই পেলায়। আৰু তেনে এগৰাকী পিতৃ মাতৃয়ে সন্তানৰ বিষয়ে আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমি মাজতে এখন শিক্ষা অনুষ্ঠানত যেতিয়া পেৰেণ্টিং ছেশ্যন দিছিলোঁ, তাত এগৰাকী মাতৃয়ে আমাক কৈছিলে যে তেওঁৰ সন্তানটিৰ বয়স 8 বছৰ আৰু একেবাৰে পঢ়া শুনা নকৰে, কেৱল মাত্ৰ ড্ৰয়িং কৰি থাকে, কালাৰ লগত খেলি ভাল পায়, কিবা নহয় কিবা এটা ক্ৰিয়েটিভ কাম কৰি থাকে, কিন্তু নপঢ়ে, পঢ়াত একেবাৰে মনোযোগ কম। তেওঁলোকৰ পিতৃ মাতৃয়ে বিচাৰে যে তেওঁৰ সন্তানটি টপ হওক, ভাল ৰিজাল্ট কৰক, কিন্তু তেওঁৰ সন্তানটিয়ে একেবাৰে সেই কথাটো নুশুনে আৰু লাহে লাহে পঢ়াত যিটো তেওঁৰ ইণ্টাৰেষ্ট হ'ব লাগে সেইটো লাহে লাহে কমি আহিছিলে। আৰু তেনেকুৱা সময়তে আমি তেখেতক ছাজেষ্ট কৰিছোঁ যে আপুনি নিজৰ সন্তানটিয়ে এটা DMIT টেষ্ট কৰাই লওক আৰু সকলোখিনি তথ্য আপুনি ক্লিয়াৰলি গম পাব। আৰু তেনেকুৱাতে তেখেতে নিজৰ সন্তানটিৰ আমাৰ কথা শুনি পেলাই তেখেতে নিজেও বিবেচনা কৰিলে কিমান বেছি পৰিমাণে উপকৃত হ'ব তেওঁৰ লগতে তেওঁৰ সন্তানটিয়ে যেতিয়া কাউন্সেলিং পাব তেওঁলোকে। আৰু তাৰপিছত যেতিয়া তেওঁলোকে নিজৰ সন্তানটি DMIT টেষ্ট কৰালে, 7 দিনৰ ভিতৰত তেওঁলোকৰ ৰিপৰ্ট আহিল। আৰু তাৰপিছত যেতিয়া কাউন্সেলিং আমি প্ৰভাইড কৰিলোঁ, আমাৰ কাউন্সিলৰ মেমে যেতিয়া তেওঁলোকক ছাজেষ্ট কৰিলে, কথাখিনি ক'লে, তেতিয়া বিশ্বাস নকৰিব তেওঁৰ মাতৃয়ে চকুলো টুকিলে, কান্দিলে। আৰু তেওঁলোকে ভাবিলে যে সঁচাকৈ মোৰ সন্তানটিক বা আমাৰ সন্তানটিক আমি দুৰ্বল বুলি ভাবি আছিলোঁ, কিন্তু মোৰ সন্তানটি দেখোন দুৰ্বল নহয়, তেওঁ দেখোন বেলেগ এটা দিশতহে প্ৰতিভাশালী হয়, কিন্তু আমি জনা নাছিলোঁ আৰু অজানিতে আমি ভুল পেৰেণ্টিং কৰি আছিলোঁ আমাৰ সন্তানটিৰ লগত। এতিয়া কথাটো হ'ল তেওঁৰ সন্তানটি ভিজুৱেল লাৰ্ণাৰ হয়, প্ৰথম কথা। দ্বিতীয়তে তেওঁৰ সন্তানটি ৰাইট ব্ৰেইনটো ষ্ট্ৰং হয়, আৰু যাৰ কাৰণে তেওঁৰ সন্তানটিয়ে ড্ৰয়িং কৰি ভাল পায়, ক্ৰিয়েটিভ কৰি ভাল পায়, মিউজিকত বেছি ইণ্টাৰেষ্টেড হয় তেওঁ। কিন্তু পিতৃ মাতৃয়ে সেই কথাটো গম পোৱা নাছিলে আৰু বহুত তেওঁক খং কৰিছিলে, গালি পাৰিছিলে। আৰু তাৰপিছত যেতিয়া আমাৰ কাউন্সিলাৰ মেমে তেখেতক ক'লে যে আপোনাৰ সন্তানটিক ড্ৰয়িং ক্লাছত দিয়ক, দেখিব তাৰপিছত আপোনাৰ সন্তানটি লাহে লাহে পঢ়াটো মনোযোগ বৃদ্ধি পাব। আৰু তেনেকুৱাই হ'ল, আমাৰ কথা শুনি পেলাই আৰু তেখেতে নিজেও গম পালে যে তেওঁৰ সন্তানটিৰ মাজত ইমান ধুনীয়া এটা সুপ্ত প্ৰতিভা আছিলে যিটো আমি জনাই নাছিলোঁ। কিন্তু তেওঁলোকে ভাল কাম কৰিলে যে তেওঁলোকে সেই প্ৰতিভাটো বিলুপ্ত হ'বলৈ নিদিলে আৰু নিজৰ সন্তানটিক ড্ৰয়িং ক্লাছত জইন কৰাই দিলে। আৰু ড্ৰয়িং ক্লাছত যেতিয়া জইন কৰালে, তেওঁৰ সন্তানটিক খুব ধুনীয়াকৈ প্ৰত্যেকটা ক্ষেত্ৰতে প্ৰত্যেকটা ক্ষেত্ৰতে পুৰস্কাৰ পাবলৈ সক্ষম হ'ল। আৰু তেওঁ যিটো লাৰ্ণিং ষ্টাইল, তেওঁ সেই লাৰ্ণিং ষ্টাইল ভিজুৱেল চাৰ্ট হওক, মাইণ্ড মেপ হওক বা বিভিন্ন ধৰণে নিজৰ সন্তানটিয়ে যেতিয়া শিকিবলৈ ল'লে, যেতিয়া গম পালে যে মোৰ সন্তানটিৰ লাৰ্ণিং ষ্টাইলটো সুকীয়া হয়, আৰু তাৰ পাছত তেওঁৰ সন্তানটি পঢ়াটো মনোযোগ বৃদ্ধি পালে। গতিকে সময় থাকোঁতে আমি নিজৰ সন্তানৰ পটেঞ্চিয়েল, তেওঁনো কোনটো দিশত ভাল, তেওঁৰ ইণ্টাৰেষ্ট ক'ত, এবিলিটি ক'ত, আমি জনাটো প্ৰত্যেক পিতৃ মাতৃৰে বৰ্তমান সময়ত দায়িত্ব হৈ পৰিছে। কম্পিটিশ্যন নকৰিব, নিজৰ সন্তানটিৰ মাজত থকা সেই ইণ্টাৰেষ্ট, এবিলিটি, পটেঞ্চিয়েলখিনি জানি লওক।